নমস্কাৰ। এটি বিশেষ কথাৰ বাবে আহিলোঁ। ফেচবুক আৰু হোৱাটছএপত এটা ভিডিঅ' ক্লিপ খুব ট্ৰল হৈছে, মোলেও আহিছে ন' ডাউট। মোলে অহাৰ লগে লগে মই ভাবিলোঁ যে এইটোৰ অকণমান ক্লেৰিফিকেশ্যন দিয়াটো জৰুৰী, কাৰণ ইয়াতে অকণমান কথা আপোনালোকক জনাবলগীয়া আছে। সেইটো হৈছে যে কি হিমাক্ষী কলিতাৰ এই অভিনয় কৰিব লগা বলিউডৰ এখন চিনেমাৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছোঁ। একচুৱেলি কি হৈছিলে কথাটো, মোৰ বন্ধু অভিষেক অংকুৰ, তেওঁ মুম্বাইৰ খুব ভাল প্ৰডাকশ্যন হেড হয়, তেওঁ খুব ভাল এডিটৰ হয়। তেখেতে মোৰ দুটি গীত সাজনা আৰু পিয়া চাৱাৰে আপোনালোকে নিশ্চয় শুনিছে, তো সেই দুটা তেওঁ ডিৰেক্ট কৰিছিলে। চ' গতিকে তেওঁ মোৰ খুব ভাল বন্ধু। তেওঁ এখন চিনেমাৰ প্ৰডাকশ্যনৰ কামত আহিছিলে, তেওঁৰ লগত ডিৰেক্টৰ আহিছিলে অসমলৈ। তেতিয়া যিহেতু মই তেওঁলোকৰ লগত বিৰাট ভাল আৰু খুব ভাল চিনাকি, তেতিয়া তেওঁলোকে মোক ক'লে যে এই চিনেমাখনৰ নাম আছিলে ব্ৰুনি। এই চিনেমাখনৰ কাৰণে তেওঁলোকে নৰ্থ ইষ্টৰ পৰা এটা কেৰেক্টাৰ বিচাৰিছিলে। তো মোক ক'লে বৰ্ণালীজি আপ থোৰা মদদ কৰ সকতে हो क्या इसके लिए। মই তেতিয়া কৈছিলোঁ নিশ্চয় পাৰিম। আৰু মই তেতিয়া ফটো দুখনমান মই পঠাইছিলোঁ, তাৰে মাজত হিমাক্ষী কলিতাৰ ফটোখন তেওঁলোকে চিলেক্ট কৰিছিলে ন' ডাউট। আৰু সেই চিনেমাখনৰ বাবে তেওঁলোকে সেই কেৰেক্টাৰটোৰ বাবে একচুৱেলি হিমাক্ষী কলিতাক তেওঁলোকে চুজ কৰিছিলে। আৰু এই কথাটো মিছা নহয়, এই কথাটো একেবাৰে সঁচা। গতিকে ট্ৰল বহুত বেছি হৈ গ'লে আচলতে মানুহে মানসিক অশান্তি এটা পায়, এটা মানসিক চাপ দিয়া হয়। গতিকে মই আপোনালোকক সকলোকে কৰজোৰে অনুৰোধ কৰিছোঁ, কাইণ্ডলি আপোনালোকে ট্ৰল কৰা বন্ধ কৰি দিয়ক, কাৰণ ভুল মানুহৰ হয়, ভুলৰ ক্ষমাও আছে। আৰু আপোনালোকে ক্ষমা কৰি দিয়ক, আৰু তেওঁ নিজৰ ভুলখিনি শুধৰাব বুলি মই আশা কৰিছোঁ। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু প্লিজ আপোনালোকে এই কথাটো অকণমান মন দিব আৰু ট্ৰলিংটো ইয়াত বন্ধ কৰি দিয়ক, এইটো মোৰ ৰিকুৱেষ্ট। ধন্যবাদ। Hi, myself Suraj Chitre and I'm the producer director of Bruni Film. I shot this film 2 years back in Assam, Guwahati and Meghalaya, Shillong. For the same we casted more than 15 to 20 actors, all talented actors from both the states. And in this meanwhile, I met a very talented actor called Himakshi Kalita in News Live channel. So I narrated a script to her. It was a character called Shivani. But due to her dates constraints with some other project, she couldn't do the film with us. But still, I wish her all the best, and very soon we are going to start a new Bollywood project in Assam again. I can't reveal the details at this moment, but yes, very soon you'll come to know about this. I wish you all the best to both the states. God bless you.